ফ্ৰেণ্ডছ মই ৰাগ আৰু এইবাৰ জুবিনদাৰ ডান্স ষ্টেজত নহয় ষ্টুডিঅ'ত আৰু সকলোৱে জানে ময়ো দেখাইছিলোঁ শ্বুটিঙৰ ভিডিঅ' মনৰে কল্পনা যিটো গান আছে আৰু সেই গানটোতে ষ্টুডিঅ'ত তেওঁলোকে এডিটিংটো গোটেইখিনি হৈ যোৱা বুলি কৈছে তথাপিও এতিয়ালৈ ৰিলিজ দিয়া নাই ৰিলিজ হ'ব ভাল এটা সময়ত হ'ব বুলি কৈছে তাৰিখটো কোৱা নাই চ' সেই গানটো লগাই কেনে ধুনীয়াকৈ ডান্স কৰি আছিলে তেওঁলোকে সঁচাকৈ এই ভিডিঅ'টো ভাইৰেল হ'ব ধৰিছে লাহেকৈ আৰু জুবিন দাই ডান্স কৰক যি কৰক বস্তুবিলাক ভাইৰেল হয় অনুৰাগীৰ মাজত ইমান ধুনীয়াকৈ গুচি যায় পজিটিভলি চ' ভাল লাগে গতিকে চাওক আপোনালোকে যোনে যোনে চোৱা নাই আৰু বহুতে চাগে এতিয়া অলৰেডি চালেই এই ভিডিঅ'টো আৰু মোৰ বেকগ্ৰাউণ্ডত যিটো অসমীয়া গান বাজি আছে সেইটো একেবাৰে নতুন অসমীয়া গান মেম এজনীৰ গান আমাৰ আৰু সেই গানটো এবাৰ গৈ সকলোৱে শুনিব নিশ্চয় ভাল পাব ডেছক্ৰিপশ্যনত গৈ লিংক আছে আপোনালোকে চাব শুনিব কেনেকুৱা পাই জনাব